আমার একটা সেফটি ট্যাঙ্কের কাম চলি আছে এইটো চাক সেফটি ট্যাঙ্কি বনালে আমার সেফটি ট্যাঙ্ক হল আমার যেটো বাথরুমৰ যেটো আমাৰ টেঙ্কি আছে সেইটো আমি সেফটি ট্যাঙ্কি বুলি কওঁ। সেফটি ট্যাঙ্কত আপোনাৰ এনেকুৱা এটা জালি দিব, এইটো আমাৰ জালি যেটো ৰড আছে ৰডটো আমাৰ 10 mm ৰড ইউজ কৰিবলৈ বিচাৰিব আৰু যেটো জালি যেটো গেপ আছে গেপটো আপোনাৰ 6 ইঞ্চিৰ পৰা 7 ইঞ্চি দিবলৈ চেষ্টা কৰিব। আৰু ইয়াত আমাৰ 3 ইঞ্চি এটা ডালা দি দিব। 3 ইঞ্চি ডালা দিলে আপোনাৰ কামটো অলপ গপচ হ'ব। আৰু যেটো যে আপোনালোকে এনেকৈ জালি দি ডালা নিদিয়ে তেনেহ'লে ধৰক তল পিনে আমাৰ লিকেজ হৈ যাবলৈ চান্স থাকে। অকল যে আপোনাৰ ইটা চলিং কৰি দি দিয়ে তেনে ধৰক আমাৰ লিকেজ হৈ যাবলৈ চান্স থাকে। তল পিনৰ পৰা ধৰক পানী উঠিব, পানী উঠিলে আপোনাৰ সেফটি ট্যাঙ্কি বেছি দিন লাষ্টিং নকৰে বা বেছি দিন আৰু ফুল হৈ যায়, সোনকালে ফুল হৈ যাব। এনেকৈ আপুনি সেফটি ট্যাঙ্কটো বনাবলৈ চেষ্টা কৰিব। মই আপোনাক ভালকৈ দেখাই আছোঁ। কাম এটা কৰিলে সদায় অলপ গপচকৈ কৰিব লাগে। চাওক কামটো গপচ হৈ আছে আৰু কামটো আমাৰ দেখাত ধুনীয়া হৈ আছে। আপোনালোকে কাম এটা সেফটি ট্যাঙ্কি বনালে এনেকৈ বনাবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকে যে সেফটি ট্যাঙ্ক বনাম বা ঘৰ এটা বনাম তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি অতি কম খৰচত আমি ঘৰবিলাক বনাই দি আছোঁ। আমাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যনে কম খৰচত আমি উন্নত মানৰ মেটেৰিয়েল দি আমি ঘৰবিলাক বনাই আছোঁ। আপুনি যদি ঘৰ এটা বনাব বিচাৰি আছে তেনেহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰখিনিত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ছ' মাছ।